পাৰ্লেজি বিস্কুট চিনি নোপোৱা হয়তো কোনো মানুহ বা কোনো ব্যক্তি নাই। এই বিস্কুটৰ কাহিনীটো যথেষ্ট আকৰ্ষণীয়। বন্ধুসকল, এই বিস্কুটৰ জন্ম হৈছিল 1939 চনত মুম্বাইত, যেতিয়া ভাৰত ব্ৰিটিছ শাসনৰ অধীনত আছিল। সেই সময়ত পাৰ্লে প্ৰডাক্টছৰ প্ৰতিষ্ঠাপক মোকাদমজী মোহনলালে ভাৰতীয় জনসাধাৰণৰ বাবে সুলভ মূল্যৰ আৰু সোৱাদযুক্ত বিস্কুট তৈয়াৰ কৰাৰ সিদ্ধান্ত লৈছিল। 1929 চনত পাৰ্লে প্ৰডাক্টছ প্ৰতিষ্ঠা কৰা গুজৰাটী ব্যৱসায়ী মোকাদমজী মোহনলালে নিজৰ ঘৰৰ সৰু কোঠা এটাৰ পৰাই ব্যৱসায় আৰম্ভ কৰিছিল। মোকাদমজীয়ে তেওঁৰ বিস্কুটৰ নাম ৰাখিলে পাৰ্লেজি। ইয়াৰ অৰ্থাৎ পাৰ্লেজিৰ গ্লুক'জৰ সংক্ষিপ্ত ৰূপ। পাৰ্লেজিৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ: পাৰ্লেজি বিস্কুটৰ সুলভ মূল্য আৰু সুস্বাদু সোৱাদৰ বাবে জনাজাত আছিল। ঘেঁহু, আটা, চেনি আৰু গ্লুক'জ আদিৰ দৰে পুষ্টিকৰ আৰু শক্তি সমৃদ্ধ এটা জলপান আছিল পাৰ্লেজি বিস্কুট। ভাৰতৰ বিশেষকৈ শিশু আৰু যুৱক-যুৱতীৰ মাজত পাৰ্লেজি বিস্কুট দ্ৰুতগতিত জনপ্ৰিয় হৈ উঠিছিল। ইয়াৰ জনপ্ৰিয়তাৰ এটাই কাৰণ আছিল ইয়াৰ সুলভ মূল্য, যাৰ ফলত ই সকলোৰে বাবে সুলভ হৈ পৰিছিল। আজি ভাৰতৰ ভিতৰত সৰ্বাধিক বিক্ৰী হোৱা বিস্কুটৰ ভিতৰত পাৰ্লেজি অন্যতম।